মই আছাৰ পৰাই আহিছোঁ প্ৰায় 2000 চনৰ পৰাই মই আজি সংগঠনৰ লগত জড়িত হৈ আছোঁ তাৰপিছত প্ৰাইমেৰী পৰা গৈ উপসভাপতিলৈকে কৰিছিলোঁ তাৰপিছত মই এতিয়া নিজে চিন্তা কৰিলোঁ ছাত্ৰ সংগঠন হিচাপে সমাজ সেৱা বহুত কৰিলোঁ তাৰপিছত এতিয়া মই নিজে চিন্তা কৰিছোঁ ৰাজনৈতিক দলত অকণমান যোগদান কৰি ৰাজনৈতিক হিচাপে মানুহক কেনেদৰে সেৱা কৰাব পাৰোঁ সেই চিন্তা সেই কোনোভাৱেৰে মই আগবাঢ়ি আহিছোঁ আৰু আজি মাত্ৰ 3 দিনমান হৈছে আমি দলত যোগদান দিয়া আজি মাত্ৰ আমি ভোট দিছোঁহে আৰু পৰ্যায়ক্ৰমে আমি ইউপিপিএল দলত 5 নং শাখাত কিদৰে সমষ্টিৰ বাবে কাম কৰি যাম এই মুভমেণ্টটো আমি 15 আগষ্টৰ পিছৰ পৰা আমি আৰম্ভ কৰিম আমি যিসকল ছাত্ৰ সংগঠন বন্ধুবোৰ আছে ইউপিপিএল দলৰ যিবিলাক কৰ্মী কৰ্তাসকল আছে তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি নিশ্চয় 2025 ইউপিপিএল দলক কেনেকৈ জিকাই লৈ যাব পাৰিম এই মুভমেণ্টটো আমি 15 আগষ্টৰ পিছৰ পৰা আমি আৰম্ভ কৰিম সংগঠনৰ লগত জড়িত হৈ থকা সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বহুতবাৰ লগ পাইছোঁ আৰু তেখেতক লগ পোৱা তেখেতৰ যি নীতি আদৰ্শ আৰু বৰ্তমানৰ যি নীতি আদৰ্শ লৈ আমি নিশ্চয় আনন্দিত আৰু সেয়েহে আমি স্ব ইচ্ছাৰে আজি ইউপিপিএল দলত তেখেতৰ লগত সহযোগ কৰি আমি তেখেতক কেনেধৰণৰ BTC অঞ্চলত শান্তি যি পৰিৱেশ আনিছে সেই শান্তিৰ পৰিৱেশ ভৱিষ্যতো যেনেধৰণৰ শান্তি আছে ঠিক তেনেধৰণৰ থাকিব আৰু সেইকাৰণে আমি স্ব ইচ্ছাৰে আজি তেখেতৰ লগত সহযোগ আগবঢ়াই আমি লগতে 39 নং 5 নং চেৰফাৰ্ম সমষ্টিটো আমি কেনেধৰণৰ আমাৰ নিজৰ দখলত আনিবলৈ চেষ্টা কৰিম সেই উদ্দেশ্যেৰে তেখেতৰ লগত আমি সহযোগ আগবঢ়াবলৈ